এয়া মাছ আজি টাৰ্গেট হ'ল কৰদৈ দি বনোৱা, গতিকে এতিয়া মাছখিনি মই ভাজিম। ভাজি এয়া মাছ ভাজিলোঁ। এয়া কৰদৈ বইল কৰি থৈছোঁ, মাছ ভাজিম, তাৰপিছত কৰদৈ মাছ দি বনাম। দেখা যাওক, বনোৱাৰ পিছত দেখাম। এতিয়া মাছটো আগতে ভাজি লওঁ। ফোৰণ দিলোঁ, হালধি দিলোঁ, এতিয়া এই কৰদৈখিনি দি দিম। কৰদৈখিনি দিলোঁ। কৰদৈখিনি ভালদৰে বইল কৰি থৈছিলোঁ, কিন্তু কথা হ'ল যে বইল কৰি ফ্ৰিজত থৈ দিছিলোঁ ন, গতিকে আকৌ তাক ভালদৰে উতলিব লাগিব।